আজি গাঁৱৰ নামঘৰত ভাওনা আছে, সিংহ বতাৰ চৰিত্ৰ আছে। সিহঁতে ৰাইজ নামঘৰলৈ আহিছে, নামঘৰৰ পৰিৱেশটো আপোনালোকক দেখাম বাৰু ৰ'ব ৰাইজ। এয়া চাওক ৰাইজ, গাঁৱৰ নামঘৰত কেনেকৈ সকলোৱে মিলি আজি ৰাতিলৈ ভাওনা আছে, নৃসিংহ বতাৰ। সকলো গাঁৱৰ ল'ৰাবিলাক আছে আৰু চাওক ৰাইজৰ সমাগম, কি সুন্দৰ পৰিৱেশ। ৰাইজ সকলোৱে চাব। এয়া নামঘৰৰ ভিতৰৰ দৃশ্য আপোনাক দেখাই দিছোঁ। সকলো ৰাইজ মিলি নাম গাই আছে। বহুত ৰাইজ আছে, বহুত হৈছে মানুহ। ৰাইজ সকলোৱে চাব। চেনেলটো নতুন আগবঢ়াই নিব বুলি আশা ৰাখিলোঁ ৰাইজ। ইয়াকে ক'লোঁ আৰু ৰাইজ। কিমানে কৰিলে আজি ভাওনা? আজি আমাৰ পদূলি গাঁও মহাসভাতে ভাওনা ভাগি আগবঢ়াইছে। নিমন্ত্ৰণ কৰিলোঁ আৰু লগতে বিষ্ণুৰ পৰা তেওঁ নতুনকৈ এটা ইউটিউব চেনেল খুলিছে। সকলোৱে সহায় কৰিব, ভাল লাগিব। লাইক কমেণ্ট শ্বেয়াৰ ছাপোৰ্ট কৰি যাব। ধন্যবাদ ধন্যবাদ। আজি এজনে মাষ্টৰ আহিছে, মাষ্টৰ ৰাইজ জাৰি পেলাব, আজি জাৰি পেলাব ৰাইজ। আজি গাড়ী ৰং কৰিলে হ'ব ৰাইজ ইয়াত। চব ৰাইজৰ সমাগম চব ৰাইজ কিন্তু নতুনকৈ আগবাঢ়িব পাৰিলে ভাল লাগিব। আপোনালোকে সহায় কৰিব ৰাইজ। লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এয়া চাওক ৰাইজ, ভাওনা মেকআপ চলি আছে। মিণ্টুদাই মেকআপ মাৰি আছে এয়া। আৰু খন্তেক পিছত ভাওনা আৰম্ভ হ'ব। আৰু খন্তেক পিছত ৰাইজ ভাওনা আৰম্ভ হ'ব আৰু দেখাই থাকিম ৰাইজ, চাই থাকিব আৰু। ৰাইজ মেকআপটো কেনেকুৱা লাগিছে জনাব আৰু ৰাইজ। ভাল এটা লাগিছে বাৰু। Oh